মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে স্বাগতম জনাই আৰম্ভ কৰিব লৈছোঁ নৱম শ্ৰেণীৰ সংস্কৃত বিষয়ৰ চতুৰ্থ পাঠ। চতুৰ্থ পাঠঃ সংখ্যা ৱাচক পুৰাণ ৱাচক পদ প্ৰয়োগঃ, অৰ্থাৎ সংখ্যাবাচক আৰু পুৰণবাচক শব্দৰ প্ৰয়োগ দেখুওৱা হৈছে। ইয়াৰ যিটো প্ৰথমতে ক পেৰাগ্ৰাফ আছে, ক পেৰাগ্ৰাফত সংখ্যাবাচক শব্দৰ প্ৰয়োগ দেখুওৱা হৈছে আৰু পিছৰ যিটো খ পেৰাগ্ৰাফ আছে তাত পুৰণবাচক শব্দৰ প্ৰয়োগ দেখুওৱা হৈছে। প্ৰথমতে আৰম্ভ কৰিছোঁ খ পেৰাগ্ৰাফ। একঃ নৰঃ, এজন মানুহ। একা বালিকা, এজনী ছোৱালী। একম নগৰম, এখন নগৰ। ইয়াত নৰ শব্দ পুংলিংগ ব্যৱহাৰ হৈছে, সেয়েহে একঃ পুংলিংগ হৈছে। বালিকা শব্দ স্ত্ৰীলিংগত আছে, সেয়েহে একা হৈছে। নগৰম লিংগত আছে, সেয়েহে একম হৈছে। পুংলিংগ শব্দ এক শব্দটো পুংলিংগত ব্যৱহাৰ হ'লে একঃ হয়, স্ত্ৰীলিংগত ব্যৱহাৰ হ'লে একা হয় আৰু ক্লিবলিংগত ব্যৱহাৰ হ'লে একম হয়। একস্য দেশস্য, এখন দেশৰ। দেশস্য শব্দ ষষ্ঠী বিভক্তিত আছে, সেয়েহে একস্য শব্দটো ষষ্ঠী বিভক্তিত ব্যৱহাৰ হৈছে। একস্য দেশস্য, এখন দেশৰ। ফলস্য ৰসঃ, ফলৰ ৰস। দ্বৌ বাহু, দুখন হাত। দ্বে বিদ্যে, দুটা বিদ্যা। দ্বে ফলে, দুটা ফল। ইয়াত বাহু শব্দ পুংলিংগত ব্যৱহাৰ হৈছে, বিদ্যা শব্দ স্ত্ৰীলিংগত ব্যৱহাৰ হৈছে আৰু ফল শব্দ ক্লিবলিংগত ব্যৱহাৰ হৈছে। দ্বি অৰ্থাৎ দুই শব্দ পুংলিংগত ব্যৱহাৰ হ'লে দ্বৌ হয়, স্ত্ৰীলিংগত ব্যৱহাৰ হ'লে দ্বে হয় আৰু ক্লিবলিংগত ব্যৱহাৰ হ'লে দ্বে হয়। ত্ৰয়ঃ গুণঃ, তিনিটা গুণ। গুণ শব্দ পুংলিংগত আছে। তিস্ৰঃ কন্যাঃ, তিনিগৰাকী কন্যা। ত্ৰীণি ফলানি, তিনিটা ফল। গুণ শব্দ পুংলিংগত ব্যৱহাৰ হৈছে, কন্যা শব্দ স্ত্ৰীলিংগত ব্যৱহাৰ হৈছে আৰু ফল শব্দ ক্লিবলিংগত ব্যৱহাৰ হৈছে। ত্ৰি শব্দ পুংলিংগত ব্যৱহাৰ হ'লে ত্ৰয়ঃ হয়, স্ত্ৰীলিংগত তিস্ৰঃ, ক্লিবলিংগত ত্ৰীণি। তেনেদৰে চতুৰ মানে চাৰি। চতুৰ সংখ্যাটো পুংলিংগত ব্যৱহাৰ হ'লে চত্বাৰঃ হয়, স্ত্ৰীলিংগত চতস্ৰঃ আৰু ক্লিবলিংগত চত্বাৰি। আমি এতিয়া উদাহৰণ দেখা পাম। চত্বাৰঃ বেদঃ, চাৰিখন বেদ। চতস্ৰঃ শাখাঃ, চাৰিটা শাখা। চত্বাৰি যুগানি, চাৰিটা যুগ। বেদঃ শব্দ, ইয়াত বেদঃ হৈছে পুংলিংগ শব্দ, শাখাঃ স্ত্ৰীলিংগ শব্দ, যুগানি ক্লিবলিংগ শব্দ। সেয়েহে পুংলিংগত চত্বাৰঃ হৈছে, স্ত্ৰীলিংগত চতস্ৰঃ হৈছে আৰু ক্লিবলিংগত চত্বাৰি হৈছে। বিংশতিঃ পুৰুষাঃ, 20জন পুৰুষ। শতং লতাঃ, 100ডাল লতা। সহস্ৰং ফলানি, 1000টা ফল। পঞ্চদশ তিথয়ঃ, 15টা তিথি। ত্ৰয়োবিংশতিঃ গ্ৰন্থাঃ, ইয়াত ত্ৰয়োবিংশতি শব্দটো সন্ধি হৈ আছে, ত্ৰয়ঃ আৰু বিংশতি। ত্ৰয়ঃ আৰু বিংশতিঃ এই দুয়োটা শব্দ সন্ধি হয় ত্ৰয়োবিংশতিঃ হৈছে। ইয়াত বিসৰ্গ দিব লাগিব, তোমালোকে দি ল'বা। ত্ৰয়োবিংশতি, ত্ৰয়ঃ যোগ বিংশতিঃ, দুয়োটা শব্দ লগ হৈ বিসৰ্গৰ ঠাইত উকাৰ হৈছে ইয়াতে ত্ৰয়োবিংশতিঃ। ইয়াত বিসৰ্গ লাগিব। ত্ৰয়োবিংশতি মানে 23, 23খন গ্ৰন্থ। দ্বাত্ৰিংশৎ নদ্যঃ, দ্বাত্ৰিংশৎ 32খন নদী। ত্ৰিংশৎ মানে 30 আৰু দ্বা মানে 2, দ্বা যোগ ত্ৰিংশৎ, 2 যোগ 30, 32। তেনেদৰে ত্ৰয়ঃ যোগ বিংশতি, ত্ৰয়ঃ মানে 3 আৰু বিংশতিঃ মানে 20, 20 আৰু 3 লগ হৈ 23।
এইটো পেজত শব্দ অৰ্থবোৰ লিখা আছে, তোমালোকে চাই ল'বা। ইয়াত দ্বাত্ৰিংশত এইটো 32খন হ'ব। ইয়াত ফুলকৈ লিখা আছে। ইয়াত দ্বাত্ৰিংশত মানে 32, 32 এইটো ফুল হৈ আছে ইয়াত। এইবাৰ আমি পুৰণবাচক পদৰ বিষয়ে শিকিম। প্ৰথমঃ পুত্ৰঃ, প্ৰথম পুত্ৰ। প্ৰথমা কন্যা, প্ৰথমগৰাকী কন্যা। প্ৰথমং পুস্তকম, প্ৰথমখন কিতাপ। ইয়াত পুত্ৰ পুংলিংগত আছে, কন্যা স্ত্ৰীলিংগত আছে আৰু পুস্তকম নপুংলিংগত আছে। সেয়েহে প্ৰথম শব্দটোৰ ৰূপো আমি পুংলিংগত প্ৰথমঃ হৈছে, স্ত্ৰীলিংগত প্ৰথমা হৈছে আৰু ক্লিবলিংগত প্ৰথমম হৈছে। তেনেদৰে দ্বিতীয় শব্দটো পুংলিংগ হ'লে দ্বিতীয় হয়, স্ত্ৰীলিংগত দ্বিতীয়া হয়, ক্লিবলিংগত দ্বিতীয়ম হয়। তোমালোকে পেজ নাম্বাৰ 82 82 পৃষ্ঠাত তোমালোকে চাই ল'বা। দ্বিতীয় বিভাগঃ, দ্বিতীয় বিভাগ। দ্বিতীয়া শ্ৰেণী, দ্বিতীয়া শ্ৰেণী। দ্বিতীয়ং স্থানম, দ্বিতীয় স্থান। বিভাগঃ পুংলিংগত ব্যৱহাৰ হৈছে, শ্ৰেণী স্ত্ৰীলিংগত ব্যৱহাৰ হৈছে আৰু স্থানম ক্লিবলিংগত ব্যৱহাৰ হৈছে। তৃতীয় দিৱসঃ, তৃতীয় দিৱস। তৃতীয়া তনয়া, তৃতীয়গৰাকী কন্যা। তৃতীয়ং দলম, তৃতীয়টো দল বা টিম। দিৱসঃ পুংলিংগত ব্যৱহাৰ হৈছে, তনয়া স্ত্ৰীলিংগত ব্যৱহাৰ হৈছে আৰু দলত ক্লিবলিংগত ব্যৱহাৰ হৈছে। চতুৰ্থঃ প্ৰকাৰঃ, চতুৰ্থ প্ৰকাৰ। প্ৰকাৰ পুংলিংগত ব্যৱহাৰ হৈছে। চতুৰ্থী তিথি, চতুৰ্থী তিথি। তিথি স্ত্ৰীলিংগত ব্যৱহাৰ হৈছে। চতুৰ্থং বাৰম, চতুৰ্থ বাৰ। এইটো ক্লিবলিংগত ব্যৱহাৰ হৈছে। পঞ্চমো অধ্যায়ঃ, পঞ্চম অধ্যায়। পঞ্চমঃ আৰু অধ্যায়ঃ দুয়োটা শব্দ সন্ধি হৈ পঞ্চমো অধ্যায়ঃ হৈছে। ইয়াত সন্ধি হ'লে বিসৰ্গৰ ঠাইত ওকাৰ হয় আৰু অৰ ঠাইত এইটো লুপ্ত অ হয়। পঞ্চমঃ অধ্যায়ঃ, পঞ্চমো অধ্যায়ঃ মানে পঞ্চম অধ্যায়। পঞ্চ বিভক্তি, পাঁচটা বিভক্তি। চতুৰ্থং বাৰম, ৱাৰম চতুৰ্থ বাৰ। পঞ্চমো অধ্যায়ঃ, পঞ্চম অধ্যায়। পঞ্চমী বিভক্তি, পঞ্চমী বিভক্তি। পঞ্চমং কাৰণম, পঞ্চম কাৰণ। সপ্তমঃ পাঠঃ, সপ্তম পাঠ। দশমো অধ্যায়ঃ, দশম অধ্যায়। দশমো অধ্যায়ঃ, ইয়াত দশম আৰু অধ্যায়। দশমঃ অধ্যায়ঃ, এই দুয়োটা শব্দ লগ হৈ দশমো অধ্যায়ঃ হৈছে। ইয়াত বিসৰ্গৰ ঠাইত ওকাৰ হৈছে আৰু অৰ ঠাইত লুপ্ত অ হৈছে। দ্বাবিংশতিতমঃ, ত্ৰয়োবিংশতিতমঃ, অशीतिতমঃ। দ্বাবিংশতিতমঃ মানে 22 সংখ্যক, ত্ৰয়োবিংশতিতমঃ 23 সংখ্যক, অशीতিতমঃ 80 সংখ্যক। ইয়াত তোমালোকে লিখা আছে, তোমালোকে এইখিনি চাব পাৰিবা। আজিলৈ ইমানেই। তোমালোকৰ কিবা নুবুজা থাকিলে তোমালোকৰ শিক্ষকক সুধি ল'বা, নাইবা ইয়াত কমেণ্ট কৰিও সুধিব পাৰিবা। ধন্যবাদ।